Hey guys, Hamaguri here. Aji ami goi asu. What is guys? So agole sai dikibo ki hoi thake to blog video to arambho koro aru aji gari kune cholai ase? Yes. Moi Kokrajarat loi jao, Golparat loi jai to mor kotha. Aji amak sare loi jabo aru sare koman pisot dekhai ase suspense kun hoy ejon byakti aji sai thakok. Is I mane? Yes. Video banai ase aji. Yes. Video banai ase, mo banai asu. Demo banai ase. Moyo banai asu, bhole eta lokai mo chochuti gise aji. Sir, এই ভিডিওটো ইউটিউবত যাই না নাজো মই তো নাজনো। ভিডিওটো বানত বানম এডিট কৰাত কৰিম কিন্তু যাই না নাজো নাজনো। যদি যাই না বেলেগ কথা। যদি যাই দেখাও। বানা দেখাই হেতুৱে জস। Yes. বনোৱাটো ডাঙৰ কথা। পাব্লিছ কৰাটো বেলেগ কথা কিন্তু বনোৱাটো ডাঙৰ কথা। সো আমি বৰ্তমান আহি পালো সৈবাৰী চাহ বাগান চাব পাৰি। ইমান ধুনীয়া ভিউ স্যাৰ কেনে? মজা একদম মজা সবফালে একদম পুৰা চাহ বাগান ভৰ্তি হৈ আছে। চাহ বাগান ভৰ্তি হৈ আছে। মই ইয়াতে এনেকুৱা ঠাইত প্ৰথমবাৰ আহিলো আৰু আগতে অহা নাছিলো এনেকুৱা যাইত। খুব ধুনীয়া লাগে এনেকুৱা চাহ বাগানত আহি কিনে মাইণ্ড ফ্ৰেছ হৈ যায়। আৰু ভিউ বুলি ক'ব গ'লে চাহ বাগানত আহি কিনে খুবেই ধুনীয়া লাগে আৰু কোনোবাই যদি ফটো ভিডিঅ' উঠি ভাল পায় চাহ বাগানত খুবেই ধুনীয়া ভিউ হয়। চ' মাজলৈকে গৈ আছোঁ আৰু খুবেই ধুনীয়া ভিউ ইয়াতে চাব পাৰে। ত' চাহ বাগান শেষ হ'ল। চাহ বাগানৰ পৰা এতিয়া আমি ক'ত যাম? ধীৰবিল। চ' ফাইনেলি আহি পালোঁ আমি ধীৰবিল। চ' বিদ্যুৎ ছাৰ দিয়ক আৰু কেনেকুৱা হাৱা? কথা কেনে? প্যাৰাগ্লাইডিং কৰে স্যার মই চাইছো কয়া কৰে অ স্যার আপুনি কৈ আছিল না প্যাৰাগ্লাইডিং কৰে ক'ত কৰে? এই যে ওপৰত খালি জায়গা খিনি আছে আচ্ছা এই তাৰ পৰা দেখিব পাৰিছে তাৰ পৰা প্যাৰাগ্লাইডিং কৰে। তো চাৰিবাৰতো ইয়াতে আমাৰ প্যাৰাগ্লাইডিং কৰা নহ'ল। তো নেক্সট টাইম কিন্তু আমি প্যাৰাগ্লাইডিং কৰাৰ কাৰণে আহিম আৰু এইবাৰ কি কৰা হ'ব ইয়াতে আজি বোটিং সেটিং কৰিম স্যার। সো ইয়াৰে পৰিৱেশ খুবেই ধুনীয়া আৰু ঠাণ্ডা ঠাণ্ডা বতাহ গাত লাগি থাকে। আপোনালোকে কেতিয়াবা ইয়াতে আহিব পাৰে, খুবেই ধুনীয়া লাগে। ভেকেশ্যনত হওক এনেকৈ আহিব আৰু মাইণ্ড ফ্ৰেছ হয়। তো আপোনালোকে চাব পাৰে ইমান ধুনীয়া পৰিৱেশ। আমি এতিয়া ব্ৰিজ পাৰ হৈ আহিলোঁ, এতিয়া যাই আছোঁ ব'টিং কৰিবলৈ। কেনে লাগি আছে? মজা ফিল একদম মাইণ্ড ফ্ৰেছ হৈ গৈছে পুৰা। এতিয়া আমি ব'টিং কৰিব যাম। তো ব'টিঙৰ কাৰণে ৰেডি ছাৰ? দেৱ দিম ছাৰ ব'টিঙৰ কাৰণে ৰেডি নে একদম? ফটো উঠি লওক আপুনি আৰু আমাৰ ফটোগ্ৰাফাৰ। তো এতিয়া আমি গৈ আছোঁ ব'টিং কৰিবলৈ। তো বলক আগলৈ কি কি হৈ দেখাই আছোঁ। তো ছাৰ এতিয়া আমি ব'টিং কৰিবলৈ গৈ আছোঁ। দুজনে গ'ল। তো আপুনি যাত্ৰাটো আৰম্ভ কৰক, তাৰপিছত মই গৈ আছোঁ। আপুনি ছাৰ আহি আছে। নাৱত বহি যিটো এটা ৰিফ্ৰেছমেণ্ট লাগে আৰু কিমান ধুনীয়া বতাহ আহি থাকে, ভাল লাগে কিবা এটা। ধুনীয়াকৈ আপোনালোকে ব'টিং কৰিব পাৰে। তো আহিব আৰু আহিলে ইয়াতে এবাৰ হ'লেও ব'টিং কৰি চাব, খুবেই ধুনীয়া লাগে। চ' ফাইনেলি আহি পালোঁ এখন মাৰি কিনে আৰু খুবেই ধুনীয়া লাগিল ইয়াতে ঘূৰি কিনে। আপোনাৰ কেনে লাগিল ছাৰ? স্যার আল্টিমেট একদম মজা মজা। চ' ফাইনেলি আহি পালোঁ আৰু এতিয়া নাৱৰ পৰা নামাৰ সময় আহিল। তো ইয়াৰ পৰা ওলালোঁ আৰু ইয়াৰ পৰা ওলাই এতিয়া ক'ত যাম? বজাৰত যাই কিবা খাই ল'ম, মানে ৰাতিপুৱা খোৱা নাই সেনেকুৱা ভাল। এতিয়া খাই ল'ম আমি। তো ছাৰ ক'ত যাবৰ কাৰণে ভাল হ'ব এতিয়া? এতিয়া আমি গৈ আছো কোকৰাঝাৰৰ বিখ্যাত হোটেল যিখন বাজৈ হোটেল বুলি কয়। আমাৰ ফাৰ্ষ্ট বাজৈ হোটেল এখান। আচ্ছা আৰু মেইন বাজৈ হোটেলখন ইয়াতে হয়। অ'কে, আজি প্ৰথমবাৰ গৈ আছোঁ বাজৈ হোটেললৈকে। মই প্ৰথমবাৰ কোকৰাঝাৰ আহিছোঁ, প্ৰথমবাৰ পাঠশালা আহিছোঁ, প্ৰথমবাৰ বঙাইগাঁও আহিছোঁ। তো ছাৰ কেনে লাগিল? একদম মজা স্যার এক্সপিৰিয়েঞ্চ। মই লাইভত প্ৰথমবাৰ আহিছো কোকৰাঝাৰ। তো কেনে লাগিল ছাৰ আপোনাৰো? মজা এক্সপিৰিয়েঞ্চ। তো আজি আমাৰ ড্ৰাইভাৰ দেৱপ্ৰতিম ভূঞা। দেৱপ্ৰতিম ভূঞা। কেনে ভাল চলিছে না স্যার? মজা ছাৰ, মজা মজা। 25 কিলোমিটাৰ আছে। দিয়ক। পানী ইয়াত ৰখক, পানী বটল লৈ আহক। এতিয়া আমি আহি পালোঁ কোকৰাঝাৰ আৰু এতিয়া আমি লাঞ্চ কৰিম বাজৈত। তো শুনছোঁ ছাৰ এইখন বোলে প্ৰথম প্ৰথমখন বাজৈ হোটেল, যাৰ বাজৈতে কনচেপ্ট প্ৰথম আৰম্ভ হৈছিল। এতিয়া বাজৈতে গোটেই অসমত আছে, পাঠশালা, নলবাৰী, টিহু, য'ত বাজৈতে পাব। কিন্তু এইখন মানে অসমত প্ৰথমখন বাজৈ হোটেল। মজা। আৰু টেবুলখন চাওক ইমান ধুনীয়াকৈ ইমানখিনি আইটেম ইয়াতে সজাই দিয়া হৈছে আৰু কিছুমানৰ নামে নাজানো কোনটো কি বুলি কয়। কেনে লাগিল? তো এতিয়াতো খোৱাৰ পিছত গম পাম আৰু কেনেকুৱা। লাঞ্চ কৰা হ'ল আৰু লাঞ্চ কৰাই কিনে এতিয়া আমি বাহিৰত অকণমান কেনে লাগিল স্যার? মোৰ খুবেই ভাল লাগিল। মোৰতো কাঁহী একদম চাফা কৰি দিছোঁ। আপোনাৰ কওক, আপোনাৰ কেনে লাগিল? আপনি গমে পাইছে আৰু ক'ব লগা নাই। কাঁহী চাফা কৰি দিছোঁ। মইতো গোটেই চাফা কৰি দিছোঁ। এই আল্টিমেট বাজৈ হোটেল চেলুট। খুবেই ভাল লাগিছে আৰু আপোনালোকে আহিলে আহিব পাৰে। এইখনে অসমৰ প্ৰথম বাজৈ হোটেল। ইয়েস। তো ছাৰ ইয়েস স্যার, ফাইনেলি বঙাইগাঁও আহি পালোঁ। ফাইনালি বঙাইগাঁও। তো এতিয়া আমি আৰু খাম। এতিয়া আৰু খাম আমি। মানে মই লাইফত এটা মানুহ দিছোঁ যাক কেতিয়াও ভোক নালাগে, সেইটো হৈছে আমাৰ ভূঞা ছাৰ। ভূঞা ছাৰ। ছাৰক কেতিয়াও ভোক নালাগে। আজি আমাৰ চিকেন
ভোক নালাগে না ভোক লাগে ছাৰ ভোক লাগে সেইকাৰণেতো বহি আছো ব্লগ এতিয়া চিকেন ৰেডি খাওক কেনে ছাৰ বাহুবলী দিছা নেকি এই ছাৰ বাহুবলীক দেখা দি একবাৰ বাহুবলী দিছে বিদ্যুতৰ ৰুমত আহিলো চ' এতিয়া আজি বিদ্যুততে থাকিম থাকিম আজি পুৰা আন্ধাৰ। এটা কাহানী আছে নহয় কি ছাৰ কাহানী আছে গাইছ কালি আমি বিদ্যুতৰ ৰুমত আহিছিলোঁ কালি বিদ্যুতে চাৰিবাৰ আনিব পাইছি আমি গ্ৰিল চিল ভাঙি তালা চালা ভাঙি তালাটো ভাঙা নগ'ল আমি তালাত দেখোঁ একো বস্তু দেখোঁ কিমান কোবাইছোঁ তালাটো ভাঙা নগ'ল ভাঙা নাই লাষ্টত আমাৰ সুবিধা হৈছে কি হেমাংগ ছাৰ মানুহটো অলপ মই ভিতৰত সোমাব পাৰো দিনা সি হয়তো সোমাই যায় আজি সোমাই যাব আপোনালোক দেখাম লাইভ আজি লাইভ দেখাম আপোনাৰ চিন্তা নাই ৰেডি তালা খুলিবৰ কাৰণে ৰেডি যা তালা খুলিবৰ কাৰণে ৰেডি পিছলে আমাৰ এতিয়া তালা খুলিবৰ কাৰণে ৰেডি চাব এইফালে অলপমান অলপ ভালে ভালে ভিতৰত আহি গলো চাবি ক'ত চাবি ক'ত থৈছে আপুনি দেৱদীপ ছাৰৰ লগত কি হৈছে ভিতৰৰ এখন তালা চাবিটো আছে মানে দৰ্জাৰ চাবিটো আছে বাট গিলৰ চাবি নাছিলে কেনে ভিতৰত আহি গলো ফাইনেলি চব ফাইনেলি ভিতৰত আহি গলো আৰু চাব পাৰে এই ফুটাটো দি মই ভিতৰত সোমাইছো চ' ভিতৰত আহি গলো ফাইনেলি ভিতৰত আহিলো আৰু এতিয়া সিহঁতক খুলি দিব লাগিব গেটখন সিহঁতে মানে পিছপিনেদি আহিব তোমালোক পিছপিনেদি যাওঁ আৰু এবাৰ ফাইনেলি আহি গলো ইহঁতে পিছফালেদি আহি আছে ছাৰহঁতে পিছফালেদি আহিলে ঠিক আছে একদম পুৰা আহি গলো চ' আজিলৈ এইখিনি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ' কি টপিকৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ